মুহূৰ্তটো দুধনৈ কাণ্ডৰ যিসকল ভুক্তভোগী সেই পৰিয়ালটো বা সেই মানুহখিনিয়ে ন্যায় নাপালে তাৰপিছতে সংঘটিত মাজবাটৰ ঘটনা তাৰপিছতে সংঘটিত ঢেকীয়াজুলিৰ ঘটনা আৰু কালিৰ দিনটোত ঢেকীয়াজুলিৰ পৰা আমাৰ যিখিনি তথ্য আমাৰ আহিছে বা ঢেকীয়াজুলিৰ বিভিন্ন দল সংগঠনে তাত যিখিনি কথা ব্যক্ত কৰিছে যে যোৱা সময়খিনিত এনে কিছুমান ঘটনা তাত সংঘটিত হৈ গৈছে অপৰাধীয়ে অপৰাধ কৰে জেললৈ যায় জামিন পাই ওলাই আহে আকৌ অপৰাধ কৰে এই ধৰণৰ এটা প্ৰৱণতাৰ সৃষ্টি হৈছে আৰু যাৰ ফলত অপৰাধীয়ে কালৈকো ভয় নকৰে কালৈকো ডৰ নকৰে এই ধৰণৰ এটা প্ৰৱণতাই ক্ৰিয়া কৰিছে আপুনি উল্লেখ কৰিছে অলপ দেৰি আগত যে আপোনালোকে পুনৰ 28-29 তাৰিখে প্ৰতিবাদত বহিব লাগিব কোকৰাঝাৰত এই দুধনৈ কাণ্ডৰ অপৰাধীয়ে কিয় কঠোৰ শাস্তি নাপাব বা ভুক্তভোগীয়ে কিয় ন্যায় নাপাব আমি আৰু কিমান দিন অপেক্ষা কৰিব লাগিব কিমান আৰু আমাৰ কিশোৰী এইদৰে লাঞ্ছনা গঞ্জনা বা এই ধৰণৰ বিভিন্ন অত্যাচাৰৰ সন্মুখীন হ'ব লাগিব কি কৰিব পৰা যায় বড়ো ডাঙৰীয়া হয় এই কথাটো স্পষ্ট যে নিখিল বড়ো ছাত্ৰ সন্থা আমি স্পষ্ট সহকাৰে আমি কৈ আছোঁ যে 3 আৰু 5 তাৰিখে ৰংজালী বৈশাগু বিহু চাই উভতাৰ পিছত দুগৰাকী নাবালিকা কিশোৰী আমাৰ এই দুইগৰাকী ভণ্টিজনীক দলবদ্ধভাৱে গণধৰ্ষণ কৰা হ'ল ইয়াৰ পিছত যেতিয়া সোধপোছ আলোচনা কৰিবলৈ গৈছিল 5 তাৰিখে আমাৰ মানে হিৰণময়ী খাকলাৰীক বৰ্বৰভাৱে ডেগাৰেৰে হানি খুচি পেলাই মানে হত্যা কৰা হ'ল তো তাত ধন আলি আৰু যিগৰাকী 5গৰাকী ব্যক্তিয়ে এই গণধৰ্ষণ আৰু পিছত হত্যাকাণ্ডত জড়িত হৈ আছিল তেওঁলোকক গোৱালপাৰা জিলা আৰক্ষী প্ৰশাসনে কৰায়ত্ব কৰিছে তাৰ বাবে আমি ধন্যবাদ দিছোঁ কিন্তু কৰায়ত্ব কৰিয়ে মানে দায় সামৰি নাযায় কাৰণ আমি চৰকাৰখনক দাবী জনাই আছিলোঁ যে ফাষ্ট ট্ৰেক কোৰ্টত নিব লাগে ভুক্তভোগী পৰিয়ালে হিৰণময়ী খাকলাৰী পৰিয়াল অতিকে দৰিদ্ৰ দুখীয়া আৰু তেওঁলোকে আলোচনা কৰিবলৈহে গৈছিল তেওঁলোকক মাৰধৰ কৰিবলৈ যোৱা নাছিল তেওঁলোকক আক্ৰমণ কৰিবলৈ যোৱা নাছিল কাৰণ এই গাঁওখনক এই মানে যিখিনি ৰাইজ আছে তেওঁলোকৰ এই 4-5জন মানুহ কেতিয়াও যুদ্ধ লাগিব নোৱাৰে কিন্তু ঘটনাটো যেতিয়া তেওঁলোকে সোধপোছ কৰিবলৈ ডেগাৰে হানি খুচি পেলাই হত্যা কৰা হ'ল ইয়াৰ পিছত ফাষ্ট ট্ৰেক কোৰ্ট আমি দাবী জনাইছোঁ ভুক্তভোগী পৰিয়ালে সাহায্য পাব লাগে আমি এইটো দাবী জনাইছোঁ 20 লাখ টকা আৰু দুগৰাকী কণমানিক তেওঁলোকক সাহায্য দিব লাগে আমি দাবী জনাইছোঁ আৰু 5গৰাকী যিসকল নৰপিশাচ এই হত্যাকাণ্ডত জড়িত আছিল এই যে মানে ধৰ্ষণ কাণ্ডত জড়িত আছে তেওঁলোকক ফাঁচি মানে যাৱজীৱন মানে মৃত্যু দিব লাগে মানে মৃত্যু আমি বিচাৰোঁ আৰু আইনীভাৱে শাস্তি দিব লাগে সেই কথাটো আমি স্পষ্ট কৈছোঁ ধাৰাবাহিকভাৱে আমি দেখিবলৈ পালোঁ যে মাজবাট কাণ্ড সংঘটিত হ'ল ইয়াৰ 2 দিন পিছতে ঢেকীয়াজুলি কাণ্ড সংঘটিত হ'ল বিশেষ এটা চক্ৰ বিশেষ এটা যিসকল মানে সমাজক সদায় ধ্বংস আৰু সমাজ থানবান কৰিব বিচৰা সেই সকল মানে চক্ৰই আজি এই কামটো কৰি আছে আমাৰ অসমৰ সমাজখনত আই মাতৃসকলক আমাৰ ভাইটি ভণ্টিসকলক আমাৰ বাইদেউসকলক আমাৰ বৌসকলক সন্মান দিয়া এটা কলা সংস্কৃতি আছে সেই সংস্কৃতি আজি ধ্বংস কৰিব বিচাৰিছে কোনো কাৰণত আপোচ কৰা নহয় আৰু আমি অতিকে দুখ পাইছোঁ অতিকে ইয়াৰ কাৰণে দুখ পাইছোঁ আমি মুখ্যমন্ত্ৰী ডাঙৰীয়া হস্তক্ষেপ আমি বিচাৰিছিলোঁ আৰু আজি কোনো এজন মন্ত্ৰী দুধনৈত যোৱা নাই দুধনৈ কাণ্ডক গাগ কৰি থ'ব বিচাৰিছে দুধনৈ কাণ্ডক লৈ যেতিয়া আমি মাত মাতিছোঁ ধাৰাবাহিক আন্দোলন কৰিছোঁ 3 লানি আন্দোলন কৰিছোঁ আৰু ইয়াত আমি দেখিবলৈ পালোঁ অসম চৰকাৰে এটা শব্দ নকয় কোনো এটা শব্দ তেওঁলোকে আজি প্ৰকাশ কৰা নাই আমি দুখ পাইছোঁ জনজাতি হোৱাৰ বাবে বড়ো সম্প্ৰদায় হোৱাৰ বাবে আজি দুধনৈ কাণ্ডক আজি চৰকাৰে গুৰুত্ব লোৱা নাই নেকি ইয়াৰ কাৰণে অহাকাইলৈ 28 আৰু 29 তাৰিখে পুনৰবাৰ আমি আন্দোলনত বহিম আৰু আমি এই আন্দোলন সৰু আন্দোলন হৈছে বৃহৎ আন্দোলন হ'বলৈ গৈ আছে যেতিয়া মই যদি আপোনাক স্পষ্টকৈ সোধো আপোনালোকে আন্দোলন কৰিছে কিন্তু আপুনি যিটো চক্ৰৰ কথা কৈছে আপোনাৰ মতে চৰকাৰে সঠিকভাৱে ব্যৱস্থা গ্ৰহণ কৰা নাই আৰু এটা চক্ৰ সমান্তৰাল হৈ উঠি পৰি লাগিছে মই যদি স্পষ্টকৈ সোধো কি ধৰণৰ চক্ৰৰ প্ৰতি আপোনালোকে আঙুলি টুৱাইছে নাই এই যি চক্ৰ যে সমাজত সদায় সামাজিক যি সুৰক্ষিত সমাজখন সুৰক্ষিত হৈ থাকিব লাগে আৰু ছ'চিয়েল ছিকিউৰিটি যোনটো আমাক লাগে যে আমাৰ ভাইটি যাব ভণ্টি যাব আমাৰ বাইদেউসকল যাব আমাৰ আই মাতৃ যাব য'তেই নাযাওক কিয় 24 ঘণ্টা দিনে ৰাতি ঘূৰিব পৰা সকলোৰে অধিকাৰ আছে এইটো গণতান্ত্ৰিক দেশ হয়
ইয়াত কাৰোবাৰ গাঁৱেদি গ'লে কোনোবা পিনি গ'লে কোনোবা বাগানত গ'লে কোনোবাই টিউশ্যনত গৈছে কোনোবাই স্কুলত গৈছে টিউশ্যনৰ পৰা ঘূৰি আহিছে বৈশাগু বা বিহু চাই পেলাই গৈছে তাক মানে ৰেপ কৰিব ধৰ্ষণ কৰিব কোনে এৰি দিছে কি কাৰণত হৈছে আৰু চৰকাৰে ইয়াক নজৰ ৰাখিছে নে নাই পুলিচ প্ৰশাসন আজি ঘটনা হোৱাৰ পিছতহে ধৰিছে ঘটনা হোৱাৰ আগত কি কৰি আছিল ঘটনা যে হ'ব নালাগে তাৰ কাৰণে প্ৰশাসন আছে তাৰ কাৰণে আইন আছে তাৰ কাৰণে পুলিচ আছে পুলিচ কি কৰি থাকে ছ'চিয়েল যদি ছিকিউৰিটি দিব নোৱাৰে তো ইয়াত ৰাইজে এতিয়া আইন হাতত তুলি ল'ব লগা বাধ্য হৈছে তো ইয়াৰ কাৰণে সেই কথাটো অসম চৰকাৰে হৃদয়ংগম কৰিব লাগে অসমত সামাজিক সুৰক্ষা হ'বই লাগিব কোনো কাৰণত এনেকুৱা কাৰ্যকলাপ হ'ব দিয়া নহয় আৰু আমি কোনো কাৰণত সহ্য কৰি আছোঁ কিন্তু ভৱিষ্যতে সহ্য কৰা নহ'ব আমাৰ ভণ্টিসকল ছাত্ৰীসকল সুৰক্ষিতভাৱে স্কুলত যাব টিউশ্যনৰ পৰা আহিব যেতিয়া মন যেতিয়া ওলাই যাব ইয়াৰ কাৰণে গাৰ্জেনসকলো সজাগ সচেতন হ'ব লাগিব সেই কথাও নিশ্চিত গাঁওখন সজাগ সচেতন হ'ব লাগিব কিন্তু চৰকাৰৰ দায়বদ্ধতা আছে নিশ্চয়। অকল ঘটনা হৈ যোৱাৰ পিছত মন্ত্ৰী যাব ডিজিপি যাব খবৰ ল'ব সেইটো দায় সাৰিলে নহ'ব সেই কথাটো আজি আমি স্পষ্ট কৰি দিছোঁ আৰু দুৰ্নীতিকাণ্ডত সুবিচাৰ ন্যায় আমাক লাগিবই যেতিয়ালৈকে চৰকাৰে মুখ নোখোলে যেতিয়ালৈকে চৰকাৰে